অসম বৈভৱ বঁটা, যাক আমি অসম বৈভৱ বুলি কোৱা হয়। ইয়াৰ ওপৰত যোৱাবাৰ এটা কুৱেশ্যন আছিলে যে অসম বৈভৱ বঁটা বুলি কাক কোৱা হয়, ৰতন টাটাক কোৱা হয়। তো 2022 চনত ৰতন টাটাক অসম বৈভৱ বঁটা দিয়া হৈছিল আৰু এই বৈভৱ বঁটা অসমৰ আটাইতকৈ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড হয়। তো 2023 চনত আৰু 24 চনত কাক কাক দিছে এইটো ভিডিঅ'ত আপোনালোকে গম পাব। তো এইটো ভিডিঅ'টো মিছ নকৰিব। তাৰপিছত ইয়াতে কৈছে ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা 1 মন ৰাখিব। 2021 চনৰ 2 ডিচেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল আৰু প্ৰতি বছৰে বিভিন্ন ক্ষেত্ৰত ব্যতিক্ৰমী অৱদান আগবঢ়োৱা ব্যক্তিক এনে বঁটা প্ৰদান কৰা হয়। আৰু অসম বৈভৱ বঁটা লাভ কৰা একাংশৰ ভিতৰত আছে ৰতন টাটা, যাক 2021 চনত দিছিল। অলপ আগতে আপোনালোকক কৈয়ে দিলোঁ যে 2021 চনত ৰতন টাটাক দিয়া হৈছিল। আৰু এই অসম বৈভৱ বঁটা আগতে কি বুলি কৈছিল অসমত? অসম ৰত্ন বুলি কৈছিল। সেইটো চেঞ্জ কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৰিলে অসম বৈভৱ বঁটা বনাই দিলে। আৰু অসম বৈভৱ বঁটা প্ৰথমে কাক দিলে? ৰতন টাটাক দিলে। ৰতন টাটাক কিহৰ কাৰণে দিছে? সামাজিক সেৱাৰ কাৰণে। সি কেঞ্চাৰৰ কাৰণে আমাৰ অসমত যথেষ্ট ভূমিকা গ্ৰহণ কৰিছে। তাৰপিছত অসমত কৰ্কট ৰোগৰ যত্নক আগুৱাই নিয়াৰ দিশত আগবঢ়োৱা ব্যতিক্ৰমী অৱদানৰ বাবে কৰ্কট ৰোগ, কেঞ্চাৰ ৰোগৰ কাৰণে সিহঁতক অসম বৈভৱ বঁটা দিয়া হৈছে। তাৰপিছত ডক্টৰ তপন শইকীয়া, ভেৰি ইম্পৰ্টেণ্ট, এইটো 2023 চনত দিয়া হৈছে তপন শইকীয়াক। ই কি কৰিছে? স্বাস্থ্য সেৱা, কেঞ্চাৰ কেয়াৰ আৰু জনসেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ইয়াক দিয়া হৈছে তপন শইকীয়া। কিমান চনত দিয়া হৈছে? 2023 চনত, মন ৰাখিব। আৰু ৰঞ্জন গগৈ, ইয়াকো 2023 চনত দিয়া হৈছে। আৰু ইয়াক কিহৰ কাৰণে দিয়া হৈছে? আইন আৰু ন্যায়ৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদানৰ বাবে, মন ৰাখিব। ই আগতে কি আছিল কচোন? ই আগতে আছিল ফৰ্মাৰ গভৰ্ণৰ অফ ইণ্ডিয়া। তো এই বঁটা 5 লাখ টকা নগদ পুৰস্কাৰ পায় আৰু প্ৰাপকে চৰকাৰী খৰচত গোটেই জীৱন চিকিৎসাৰ সুবিধা ল'ব পাৰিব। এই বঁটা লগে লগে কিমান টকা পায়? 5 লাখ টকা পাব নগদ আৰু চৰকাৰী খৰচত অসম চৰকাৰে নিজৰ খৰচেৰে কি কৰিব? গোটেই জীৱনৰ চিকিৎসা সুবিধা ল'ব পাৰিব। ভেৰি গুড স্কোপ এইটো। থেংক ইউ অসম চৰকাৰ। তো আপোনালোকে সকলোৱে চেষ্টা কৰিব যাতে এনেকুৱা সামাজিক কাম কৰি এনেকুৱা বঁটা লাভ কৰিব পাৰে। থেংক ইউ।